এভৰিৱান গুড মৰ্নিং কি খবৰ ভালনে বৰ্তমান মোৰ ভালে এতিয়া ৰাতিপুৱাৰ কামখিনি কৰি আজৰি হৈ পেলাই চাহ তাহ খালোঁ চাহ খাই এতিয়া পাকঘৰলৈ আহিছোঁ ভাত বনাবৰ বাবে কি বনাওঁ আপোনালোককো দেখাই থাকিম তেন্তে আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাব চাই লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে তেন্তে বলক ভিডিঅ'টো আৰম্ভ এতিয়া মই চাহ তাহ খাই উঠি পাকঘৰলৈ আহিলোঁ পাকঘৰত ভাত বনাবৰ বাবে ৰেডি কৰি লৈছোঁ আজি ভাতৰ লগত বনাম মই ইয়াত দাংবডি এতিয়া দাংবডি কাটি আছোঁ দাংবডি আলু কাটি লওঁ এইটো কাটি কৰি আকৌ আপোনালোকক লগ পাম তেন্তে ভিডিঅ'টো চাই থাকিব এয়া মই কাটি কৰি হৈছেগৈ আৰু দাংমা এফালে ভাতটো পাতি থোৱা আছে লগতে তেন্তে আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ এতিয়া মোৰ শাক কাটি পেলাই হৈ গ'ল এইফালে দাংবডি আৰু আলু আৰু এইফালে চয়াবিনৰ লগত ভাজিম চয়াবিন তিয়াই থৈছোঁ আৰু এইফালে দালি তেন্তে ভাতটো হ'লে বাৰু ভাজি আৰু দালি বনাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ এতিয়া মই কেৰাহী এখন পাতিছোঁ তেল দি পেলাই তেল গৰম হ'লত এয়া পিঁয়াজ দিছোঁ লগতে কেঁচা জলকীয়া দুটাও মই দি দিম কাটি পেলাই দিছোঁ অলপ ভাজি ল'ম ৰঙচুৱাকৈ যিহেতু ৰচুনো মই ইয়াত দিছোঁ একেলগে এতিয়া মই দাংবডি আৰু আলুবিলাক দিছোঁ
এয়া ভাত খাবৰ বাবে ৰেডি হৈ গ'ল তেন্তে আমি ভাত খাই লওঁ ভাত খাই কৰি আপোনালোকক লগ পাম এয়া দালি মই দালি বেছি নাখাওঁ কমকৈ লৈছোঁ সেইবাবে এইফালে মিষ্টাৰ এইফালে চাইডে ভাত খাই আছে তেন্তে খাই কৰি লগ পাই আছোঁ এতিয়া ভাত খাই বৈ আজৰি হ'লোঁ এতিয়া অলপ কাম আছে মানে বিচনা চিচনা জাপিব আছে সেইখিনি কৰি লওঁ তেন্তে চাই থাকিব ভিডিঅ'টো এতিয়া এয়া বিচনা জাপিবৰ বাবে আহিছোঁ ৰাতিপুৱাতে জাপা নহ'ল মিষ্টাৰ দেৰিকৈ উঠে সেইবাবে এতিয়া মই এইবিলাক জাপি লওঁ এয়া খিৰিকীৰ পৰ্দাবিলাক মই ধুইছিলোঁ সেইবাবে লগোৱা হোৱা নাই আপোনালোকে এইবিলাক ইগন'ৰ কৰিব আৰু বেক চাইডটো এয়া এতিয়া মোৰ বিচনা জাপা হৈ গ'ল এয়া বিচনা জাপি পেলাই আৰু কাম আছে এইবিলাক আলনাৰ কাপোৰবিলাক অকণমান খেলি মেলি হৈছে সেইখিনি জাপি লওঁ জাপি কৰি আজৰি হৈ এতিয়া আৰু মোৰ কাম আছে দুটামান ডেইলি ব্লগ দিম যিহেতু সকলো আপোনালোকক দেখাই দিম এতিয়া মই এয়া কাপোৰ ধুবৰ বাবে কাপোৰ তিয়াই লৈছোঁ এইবিলাক মিষ্টাৰৰ লুঙি লুঙিবিলাক ধুই লওঁ আৰু মোৰো কাপোৰ ধুব আছে এফালে এযোৰ আৰু গামোচা ধুব আছে এইবিলাক তিয়াই লৈছোঁ তেন্তে কাপোৰ ধুই লওঁ কাপোৰ ধুই মেলি আকৌ আপোনালোকক লগ পাই আছোঁ তেনেহ'লে ভিডিঅ'টো চাই থাকিব আপোনালোকে শেষলৈকে মোৰ কাপোৰ মেলি হৈ গ'ল ধুই মেলি এতিয়া আমাৰ গৰু আছে গৰুকে পানী খুৱাবৰ বাবে আহিছোঁ যিহেতু আজি বহুত ৰ'দ দিছে প্ৰথমে গৰুবিলাক উলিয়াইছিলোঁ আকৌ ৰ'দ দিয়া দেখি গোহালিতে ছাঁহতে বান্ধি দিলোঁ এতিয়া আকৌ পানী খুৱাব লৈছোঁ পানী খুৱাই কৰি মেলি দিম এইবিলাকে আৰু দিনটো ঘৰত থাকিলে বহুতখিনি কাম কৰি থাকিব লাগে সিটোকে গৰু ছাগলী জানে আৰু আপোনালোকে কি কৰিব লাগে ঘৰৰ কামবিলাক এতিয়া মই গৰু মেলি লওঁ বহুত ৰ'দ দিছে আজি গৰুবিলাক বান্ধিবলৈও তেনেকৈ জেগা নাই মই এতিয়া চোতালতে মেলি থৈ দিম আৰু গৰুবিলাক চৰিবৰ বাবে ইমান ৰ'দ দিছে সেয়া গৰু মেলি দিলোঁ আকৌ গৰু বাৰী ফালেকৈ খেদাই আনিছোঁ মই আগফালে আৰু এতিয়া মই গোহালি চফা কৰি লওঁ ৰাতিপুৱা এবাৰ কৰিলোঁ আকৌ গোহালিত গৰু বান্ধি দিলোঁ আকৌ লেতেৰা হ'ল সেয়ে মই এতিয়া গোহালিটো চাফা কৰি লওঁ তেন্তে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো আজি আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজি ডেইলি ব্লগ হিচাপে ইমানেই দিলোঁ আৰু বহুতো কাম থাকে সকলোবিলাক দেখুওৱা সম্ভৱ নহয় কাৰণ যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আৰু আপোনালোকে চাবলৈও আমনি পাব তেন্তে আজিলৈ ইমানেই আকৌ এটি পুনৰ নতুন ভিডিঅ'ত লগ পাম তেন্তে আজিলৈ বাই বাই